Sorry, I am busy. ৰবা মোক প্ৰশ্ন কৰাৰ অধিকাৰ মই নাই দিয়া আপোনাক। হ'ব বাৰু মোৰটো উফ বেয়া পাওঁ এই শব্দটো হয়তো ক্ষীণ কৰোঁ কাৰণ এইটো নামেৰে মই মাতিছিলোঁ তোমাক। মোৰ টোপনি ধৰিছে, শুব লাগে। কলেজ আছে খালি। গ্ৰেজুৱেশ্যন কমপ্লিট কৰা 3 বছৰেই হ'ল, কিন্তু খং উঠিলে কোৱা শেষৰ শাৰীটো আজিও একেই থাকিল। হ'ব ফুলেতো ওলাই গৈছে মুখৰ পৰা। অনুভূতিবোৰ এতিয়াও জীয়াই আছে যে সেইকাৰণে। নাই কেতিয়াবা মৰহিলে, সেইবাবেতো কবিতা লিখিবলৈ এৰিছোঁ। মই বিচৰা নাই আপুনি মোক বাৰ বাৰ ভাল পাওঁ বুলি কোৱাটো, কিন্তু মই বিচাৰি আছোঁ মোৰ কাৰণে আপুনি অলপ অপেক্ষা কৰাটো। মই কোৱা নাই আপুনি মোক বহুত ভাল পাওঁ, কিন্তু মই কৈছোঁ আপুনি মোক অলপ সময় দিয়ক। আপোনাক মই মন বিচাৰি ভাল পাওঁ। হয়তো মই তোমাৰ নিচিনাকৈ ভাল পাব নাজানো, কিন্তু তুমি দিয়া হৃদয়খন মই মৰমত ৰাখিছোঁ মোৰ হৃদয়ৰ মাজত। হয়তো তুমি মোক বুজিয়ে পোৱা নাই, কিন্তু এটা কথা মনত ৰাখিবা, তুমি যিমানে কষ্ট নিদিয়া কিয় মই মাথো তোমাকে ভাল পাম।